নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ চতুৰ্থ অধ্যায় ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণ অধ্যায়টোৰ বিষয়ে। আহক আমি আমাৰ প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আমাৰ আজি প্ৰথম প্ৰশ্নটো হৈছে, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1837 চনত। আমাৰ দ্বিতীয় কুৱেশ্যনটো হৈছে, অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1873 চনৰ পৰা। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল, অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল। এইটো অলপতে হৈ যোৱা অসম পুলিচৰ ৰিটেন এক্সামত আহি গৈছে। প্ৰশ্নটো হ'ল, অসমৰ ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিলন। ইয়াৰ পাছৰ কুৱেশ্যনটো, সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল? সদৌ অসম ৰায়ত সভা কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1933 চনত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে, আহোম সভাৰ সম্পাদক কোন আছিল? আহোম সভাৰ সম্পাদক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই আছিল আহোম সভাৰ প্ৰথম সম্পাদক। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল, যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? এইটো যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল। এইটো হৈ যোৱা অসম পুলিচৰ ৰিটেন এক্সামত আহিছিল যে যোৰহাট সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্বাচিত প্ৰথম সভাপতি কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি আছিল অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচিত প্ৰথমজন সভাপতি। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে, অসম লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? অসম লিটাৰেৰী ছ'চাইটি কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1872 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰখনৰ নাম কি আছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰখনৰ নাম কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জোনাকী। আপোনালোকে হয়তো সকলোৱে শুনিছে জোনাকী বা জানে জোনাকীৰ বিষয়ে। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে, আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? আমি আগৰ প্ৰশ্নত গম পাই আহিছোঁ যে আহোম সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা। আৰু এতিয়া আমি জানিব লাগিব যে আহোম সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1893 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে, যোৰহাট সাৰ্বজনিক সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? যোৰহাট সাৰ্বজনিক সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1884 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল আছাম এছ'চিয়েশ্যন কেতিয়া জন্ম হৈছিল? আছাম এছ'চিয়েশ্যন কেতিয়া জন্ম হৈছিল? যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল। আছাম এছ'চিয়েশ্যনৰ জন্ম হৈছিল 1903 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হ'ল মহাত্মা গান্ধী প্ৰথম কিমান চনত অসমলৈ আহিছিল? যিহেতু আমি সকলোৱে জানো মহাত্মা গান্ধী 3বাৰ অসম ভ্ৰমণত আহিছিল আৰু প্ৰথমবাৰ কেতিয়া আহিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1921 চনত। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? পুনৰ কৈছোঁ, জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1857 চনত। আৰু ইয়াৰ পাছৰ কুৱেশ্যনটো অৰ্থাৎ আজি আমাৰ শেষৰ কুৱেশ্যনটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1888 চনত। আমি আগতে পাই আহিলোঁ যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ মুখপত্ৰখনৰ নাম আছিল জোনাকী, আৰু এতিয়া আমি গম পালোঁ যে অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল 1888 চনত। বন্ধুসকল, আজি আমি যিকেইটা কুৱেশ্যন আলোচনা কৰিছোঁ গোটেইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াৰ মাজৰে বহুকেইটা হৈ যোৱা অসম পুলিচৰ ইণ্টাৰভিউত আহিছে, গতিকে আমি প্ৰশ্নবিলাক নুই কৰিব নোৱাৰোঁ। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি আগলৈ এনেধৰণে আপোনালোকৰ সহায় সহযোগিতাৰে আগবাঢ়ি যাব পাৰোঁ। আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। আজিলৈ ইমানেই। থেংক ইউ।